এই যে আপোনাৰ কাষত স্ক্ৰীনত দেখি আছে সেই ল'ৰাটোৱে কালি ঘোষণা হোৱা যি APSCৰ ফলাফল সেই APSCৰ ফলাফলত সি চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এটা বৰ ইণ্টাৰেষ্টিং কথা আপুনি জানিলে আচৰিত হ'ব যে তাৰ মাকে নাজানে যে ল'ৰাটোৱে আচলতে APSC পাছ কৰা মানেনো কি পাছ কৰিলে, কিন্তু মাকজনীয়ে এটা কথা গম পায় যে দেউতাকে তামোলৰ বেপাৰ কৰি আৰু মাকে বেলেগৰ ঘৰত গৈ তাঁত বৈ হাজিৰা কৰি পোৱা যিকেইটা ধন সেই ধনকেইটাৰে পঢ়োৱা ল'ৰাটোৱে আজি জীৱনত এটা ডাঙৰ সফলতা যে লাভ কৰিবলৈ সক্ষম হ'ল সেই কথা মাকে আজি গম পাইছে। যি সময়ত ৰিজাল্ট ওলাইছিল সেই সময়ত দেউতাক ঘৰত নাছিল, সেই সময়ত দেউতাকে বেপাৰলৈ গৈছিল আৰু বাটে ঘাটে মানুহৰ মুখে মুখেহে দেউতাকেও শুনিছিল পুতেকৰ সেই যি সফলতা সেই সফলতাৰ কাহিনী। বাপেকে গম পাইছিল যে পুতেকে এটা ডাঙৰ সফলতা জীৱনত লাভ কৰিলে। আনহাতে তাৰ নাম হৈছে ৰুবু বৰা। গহপুৰৰ এখন অতি ভিতৰুৱা গাঁৱৰ পৰা ৰুবু আহে আৰু অত্যন্ত মেধাসম্পন্ন ৰুবু বৰ্তমান দিল্লীত আছে, দিল্লী বিশ্ববিদ্যালয়ত তেওঁ পঢ়ি আছে। আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো তেওঁলোকৰ মাক দেউতাকৰ কথাটো আৰু তেওঁৰ যি জীৱন সংগ্ৰাম সেই জীৱন সংগ্ৰামৰ কথাটো। আচলতে ভেকুলীৰ পেটতহে যে মানিক থাকে বুলি এষাৰ কথা আছেতো অসমীয়াত, সেই কথাষাৰ আচলতে ৰুবুৰ ক্ষেত্ৰত আচলতে প্ৰযোজ্য হয়। আৰু ঘৰখনৰ মাটিৰ বেৰৰ ঘৰখনৰ উৱলি পৰা যিখন ঘৰ সেই ঘৰখনৰ পৰা আপুনি যদি ওপৰৰ চাললৈ চায় তেনেহ'লে ৰুবুৰ সেই ওপৰৰ চালেৰে ফুটা ফুটা টিনবোৰেৰে আচলতে যিখন আকাশ থাকে সেই আকাশখন দেখা পাই আছিল। আৰু সঁচাকৈ ভাবকচোন বাৰু, মাকে গম নাপায় যে ল'ৰাটোৱে কি পাছ কৰিলে, ল'ৰাটোৱে আচলতে কিমান ডাঙৰ সফলতা লাভ কৰিলে। আনহাতে সংবাদ মাধ্যমৰ আগত মাকে কৈছে যে মই নাজানো ল'ৰাটোৱে কি পাছ কৰিলে, কিন্তু মই এটা কথা গম পাওঁ যে APSC পাছ কৰিলে। অৰ্থাৎ মানে APSC মানে কি মাকে গমেই নাপায়। আৰু অত্যন্ত মেধাসম্পন্ন আছিল ৰুবু বৰা। বৰ ভাল ৰিজাল্ট কৰি ৰুবু বৰাই মেট্ৰিক পাছ কৰিছিল আৰু তাৰপাছত হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত কেমেষ্ট্ৰিত কটন ইউনিভাৰ্চিটিৰ পৰা তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিল। গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত তেওঁ দিল্লীলৈ গৈছিলগৈ মানুহ হোৱাৰ সপোন লৈ বুকুত। আৰু মাকেও কৈছিল যে যথেষ্ট কষ্ট কৰিছিল ৰুবুৱে সৰুতে, আৰু সি টিউশ্যন কৰে আৰু টিউশ্যন কৰি পোৱা যিকেইটা পইচা সেইকেইটা পইচাই সি কেতিয়াবা নিজেও চলে আৰু কেতিয়াবা সি ঘৰলৈও পঠায়, কাৰণ দেউতাকৰ যিখন বেপাৰ সেই বেপাৰখনো সদায় ভালকৈ নচলে। গতিকে চিন্তা কৰকচোন, এগৰাকী মাতৃৰ বাবে আচলতে এগৰাকী পিতৃৰ বাবে পুত্ৰৰ এই সফলতা জীৱনৰ কিমান ডাঙৰ প্ৰাপ্তি হ'ব পাৰে বাৰু। বহু সময়ত আমি আমাৰ যিটো আৰ্থিক অৱস্থা সেই আৰ্থিক অৱস্থাটোৰ বাবে আমি ৰৈ যাওঁ, আমি কৰিব নোৱাৰোঁ বহু কাম একমাত্ৰ একাগ্ৰতা একমাত্ৰ দৃঢ়মনাৰ বলৰ অভাৱতে। কিন্তু চাওক ৰুবুৰ ক্ষেত্ৰত কিন্তু এইটো এটা প্ৰেৰণাৰ উৎস আমাৰ সকলোৰে বাবে। মনত যদি আমি একাগ্ৰতাৰে আমি বান্ধি লোৱা যিটো লক্ষ্য সেই লক্ষ্যটোৰ পক্ষে যদি আমি আগবাঢ়োঁ তেনেহ'লে সফলতা এদিন নহয় এদিন আমি যে লাভ কৰিম তাৰেই উদাহৰণ হৈছে ৰুবু বৰা। আৰু ৰুবু বৰাক অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ। অসমৰ এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া হিচাপে ৰুবু বৰাই নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে মাক দেউতাককো অঞ্চলটোকো তেওঁ যেন গৌৰৱান্বিত কৰি তোলে, তাৰ বাবে আমি মোৰ ফালৰ পৰা অশেষ শুভকামনা জ্ঞাপন কৰিছোঁ ৰুবুক।